Hey guys, Sastrikal Adab Namaskar. সকলোকে স্বাগতম জনাইছো Pubali Kashyap YouTube চেনেললৈ। আশা ৰাখিছো সকলোৱে ভালে আছে বুলি আৰু গম পাইছে চাগে ইতিমধ্যে মই ঘৰলৈ আহিছিলো কৈছিলো আপোনালোকক গতিকে ঘৰৰ পৰা অকমান ফুৰিবলৈ বুলি ওলাই আহিছো আজি আৰু আজি আপোনালোকক দেখাম যে অসমৰ এখন পৰিষ্কাৰ গাঁও যিখনৰ নাম বেলনা আজি বহুদিন পিছত অকমান ফুৰিম বুলি ওলাম ঘৰৰ পৰা ফ্যামিলি গতিকে আপোনালোকে আগলৈ চাই থাকক ভিডিওটো জেগাখিনিৰ নাম হৈছে নিউ বেলনা আপোনালোকে নিশ্চয় আহিব মই যিমানখিনি পাৰো ব্লগটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক আগলৈ এয়া গৈ আছো আহি পাঠশালা ৰেলৱে ষ্টেচন পাইছোহি এতিয়া ষ্টেচনৰ কাষে কাষে গৈ আছো ইমান এটা ধুনীয়া পৰিৱেশ তাতে সানসেট হ'বৰ টাইম হ'ল পাঠশালা ৰেল ষ্টেচনৰ পৰা লেফট সাইডত ঘুমালো অকমান ভিতৰত হয় জায়গাটো কিন্তু শুনিছো আজিলৈকে শুনি আছিলো গৈ পোৱা নাছিলো এতিয়া গৈ আছো বলকচোন বাৰু ইমান ধুনীয়া এটা হেউজিয়াময় পৰিৱেশ হসাকে দেখিয়ে মনটো বহুত ফ্ৰেছ লাগি গ'ল ৰাস্তাৰ কাষেৰে নৈ এখন বৈ গৈছে নামটো নাজানো নৈখনৰ কি হয় কিন্তু দেখিবলৈ সিনাৰীটো বহুতেই ধুনীয়া লাগিছে লৰাবোৰে পথাৰত ইমান ধুনীয়াকৈ খেলি আছে হসাকে শৈশৱৰ দিনবোৰলৈ মনত পৰি গৈছে এইখন নৈনে হ্ৰদ নাজানো কিন্তু পানীখিনি দেখিবলৈ ইমান সাফা লাগিছে যিমান গৰমৰ উৎপাত পানীত নামিবলৈহে মন গৈছে এয়া আহি পাওঁ হৈছোঁ আৰু বেলনা আহি থাকোঁতে দেখিলোঁ ৰবটেঙা গছডাল ইমান ধুনীয়াকৈ লাগি আছে দেখি খাওঁহে লাগিছে এয়া নতুন বেলনাত সোমালোঁ ইয়াৰ পৰাই ফিল হৈছে জেগাবোৰ ইমান চাফা মই আৰু আগত গৈ ভালকৈ দেখাম বাৰু ফাইনেলি পাই গ'লোঁ গাঁওখনৰ মাজভাগ সঁচাকৈ খুব ধুনীয়া আৰু চাফাকৈ ৰাখিছে গাঁওখনৰ লোকসকলে আজিলৈ যিমান জেগা ঘূৰিলোঁ এনেকুৱা চাফা জেগা দেখা নাছিলোঁ বস্তুবোৰ খুব পৰিপাটিকৈ ৰাখিছে সঁচাকৈ মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ অসমতো ইমান এখন চাফা জেগা আছে আৰু মই ইয়াত আহিবলৈ পাই সঁচাকৈ সুখী আমি উপস্থিত হৈছোঁ অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁওখনলৈ ইয়াতে সঁচাকৈ খুব ধুনীয়া হয় পৰিৱেশটো আৰু আপোনালোকে আহিলে নিশ্চয় দেখিব ইয়াত তলত বা সাইডত একো আপোনাৰ পেকেট দেখা নাপায় যিকোনো পেকেট জাতীয় বস্তু ৰাস্তাত পৰি থকা আপোনালোকে দেখা নাপাব নিশ্চয় আহিলে গম পাব এবাৰ আহি চাব পাৰে গাঁওখনো খুব ধুনীয়া এটা মই এতিয়া দেখাম বাৰু সেউজময় এটা পৰিৱেশ হয়
আপোনাৰ গাঁওখনৰ নাম বেলনা বুলি কয়। আপোনাৰ পাঠশালাৰ পৰা অকণমান আহিব লাগে ভিতৰলৈ। মেপত ভালকৈ লোকেশ্যনটো নাহে, একজেক্ট লোকেশ্যনটো। যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে মানুহৰ দ্বাৰা আপোনালোকে সুধি সুধি আহিব লাগিব। আমিও যে এনেকৈ আহিছোঁ সুধি সুধি মানুহক। যদি আপোনালোকে মেপৰ মতে আহে তেতিয়াহ'লে অলপমান খেলি মেলি লাগিব। তাতকৈ ভালকৈ আপোনালোকে আহিব লাগিলে মানুহক সুধি পেলাই আহিব লাগিব। এয়া সকলোৱে দেখিছে চাগে, মই দেখাই আছোঁ। একো পেকেট ধৰণৰ বস্তু বা অন্যান্য একো নাপায় ৰাস্তাত, কিনাৰতো পৰি থকাও নাপায় আপোনালোকে। খুব ধুনীয়া এটা পৰিৱেশ, পৰিষ্কাৰ। গাড়ীৰ পৰা আমি ভালকৈ দেখাব নোৱাৰিলোঁ অথনি, এতিয়া অকণমান ৰখি পেলাই মই দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ কথাটো হৈছে দে, অসুবিধা নাই। দাদা সকলোকে কৈ দিব গাঁওখনৰ উৎপত্তি কেনেকুৱাকৈ হৈছে, আপোনালোকে নিশ্চয় শুনিব। গাঁওখনৰ উৎপত্তি আপোনাৰ 2014 চনৰ আমি আৰম্ভ কৰিছিলোঁ, আৰু আৰম্ভ কৰিছোঁ মই অকলে কৰিছিলোঁ তেতিয়া। যে মানুহে মই যেতিয়া কাম কৰোঁ, প্ৰতি ঘৰ মানুহৰ পদূলি চাফ কৰোঁ, তেতিয়া মানুহে মোক পাগল বুলি কয়। পাগল বুলি কৈছিলে যে কি বেলেগৰ ৰাস্তা চাফা কৰিব আহে এনেকুৱাকৈ। তাৰপিছত ক'লোঁ যে আমি অকলে কৰিব নোৱাৰা কাম 10জন যদি লগ হৈ থাকোঁ তেতিয়াহ'লে সকলো কাম কৰিব পাৰি। তাৰপিছতে মই এটা NGOৰ উৎপত্তি কৰিলোঁ, আৰু NGOটো 2016 চনত কৰিলোঁ। 2016 চনৰ পৰা কৰি সেই NGOৰ নেতৃত্বত বিভিন্ন গছৰ পুলি নিশ্চয় আহোঁতে দেখা পাইছে আপোনালোকে। এইবিলাক গছৰ পুলি আমি ৰোৱা, আৰু বেছিকৈ চন্দন গছৰ পুলি ৰুইছোঁ। যে মোৰ এখন নতুন বেলনা গুচি মোৰ চন্দনপুৰ নাম এখন দিব লাগে, এটা সময়ত চন্দনপুৰ নাম দিম, আৰু এইটো ইতিহাস হৈ থাকিব লাগে। ঠিক এনেকৈ দি পেলাই কৰি যে আমি সকলো মানুহকে আমি একত্ৰিত কৰিলোঁ, কৰি পেলাই আমাৰ চাফ চিকুণতাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিলোঁ। আৰু এনেকৈ গুৰুত্ব দি পেলাই আজি কিন্তু এতিয়া বাৰিষা অকণমান প্ৰব্লেম হয়, কিন্তু যেতিয়া আমি খৰালি আহে তেতিয়াহ'লে সম্পূৰ্ণ এটা ক্লিন বুলি দেখা যায়। এনেকৈ উৎপত্তি হৈছিলে। নিশ্চয় আপোনালোকে শুনিলে চাগে। আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে খৰালিৰ কালত বেছিকৈ আহিব। আপোনাৰ নামটো? মোৰ নাম শ্ৰী জিতুমণি ৰয়। জিতুমণি ৰয়, ঠিক আছে। নিশ্চয় আপোনালোকে শুনিছে গাঁওখনৰ উৎপত্তিটো কেনেকুৱাকৈ হৈছে। মই যিমানখিনি পাৰোঁ আপোনালোকক চেষ্টা কৰিছোঁ শুনাবলৈ বা কথাখিনি জানিবলৈ। মই জানিছোঁ নিশ্চয়, আৰু আশা ৰাখিছোঁ আপোনালোকেও নিশ্চয় জানিছে। ইমানেই বেয়া অৱস্থা হৈছে বৰ্তমান, আমাৰ আহোঁতে বহুত দেৰি হ'ল, এন্ধাৰ হৈ গৈছে গোটেইখন। এই ফ্লাছ মাৰি কাম কৰি আছোঁ। এতিয়া মানুহজনৰ মুখৰো ফ্লাছ মাৰিছিলোঁ, তেখেতৰ মুখলৈও। এয়া দেখিছে চাগে, ফ্লাছ মাৰি বৰ্তমান কৰি আছোঁ। আৰু অহা আমাৰ টাইমিংটো ভুল হ'ল একচুৱেলি। আমি সন্ধিয়াকৈও আহিলোঁ, তাৰোপৰি খৰালি কালত আহিলে বেছি ভাল লাগে, কিন্তু আমি খৰালি সেইটো গম নাপাওঁ। এতিয়া আমি বাৰিষা কালত আহিলোঁ। আপোনালোকে যদি নিশ্চয় আহে তেতিয়াহ'লে খৰালি কালত ভালকৈ আহিব, সকলোৱে একেলগে মিলি। আৰু বৰ্তমান মই যিখিনি জেগাত আপোনালোকক কথা পাতি আছোঁ, যিখিনি জেগাত উপস্থিত থাকি পেলাই, সেইখিনি আপোনালোকক মই দেখাই দিছোঁ বাৰু। অকণমান পোহৰ থাকোঁতে মই গোটেই জেগাটো ভিডিঅ' কৰিছিলোঁ। মই ব্লগটোৰ লগত এটাচ কৰি দিম বাৰু, আপোনালোকে চাব তেতিয়া। ইমান ধুনীয়া এটা সুন্দৰময় পৰিৱেশ। এতিয়া এন্ধাৰ হৈ গ'ল, সেইকাৰণে ভালকৈ দেখা নাপায়। সেইকাৰণে মই এতিয়া ফ্লাছ লগাই পেলাই কাম কৰিবলগীয়া হৈছে, আপোনালোকক জনাবলগীয়া হৈছে। ফাইনেলি আহি পালোঁ ঘৰ। আহোঁতে ইমান ঘূৰিছোঁ, ভালকৈ চিনিও নাপাওঁ ৰাস্তা। ঘূৰি মিনিমাম আমাৰ 1.5 ঘণ্টামান গৈছে। ঘূৰিয়ে আছোঁ। চ' ঘূৰি এতিয়া ফাইনেলি আহি পালোঁ। মানুহক সুধি পুচি পেলাই এতিয়া ফ্ৰেছ হওঁ, হাত ভৰি ধুওঁ। গাঁওখনত গৈ সঁচাকৈ বহুত ভাল লাগিল। নিউ বেলনা বুলি কয় সেইখিনি, নতুন বেলনা। আৰু গাঁওখনত আচলতে জনসংখ্যা আছে 25খন, আৰু 350 ঘৰ মানুহ আছে, আৰু তাৰ 99% মানুহ কৃষিজীৱী হয়। সঁচাকৈ খুবেই ধুনীয়া, আপোনালোকে গৈ চাব পাৰে। বহুত ভাল লাগে, মাইণ্ডটো ফ্ৰেছ হয় বহুতখিনি। এটা সুন্দৰময় পৰিৱেশ, সেউজীয়া। গতিকে ব্লগটো বেছি দীঘলীয়া নকৰোঁ, আৰু এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু সকলোৱে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে। আচলতে মই ইনষ্টাগ্ৰামত বেছি এক্টিভ থাকোঁ, গতিকে মই ইনষ্টাগ্ৰামৰ লিংকটো তলত দি দিছোঁ। সকলোৱে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যেন আপোনালোকে নেক্সট ব্লগ আপলোড কৰিলে ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ।